গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালে আছে। আমি এতিয়া ওলাইছোঁ টাউন ফালে। ৰুমতনো সোমাই কিমান থাকিব, আমনি লাগিছে। ৰুমত সোমায়ো আমনি লাগিছে, সেইটো কাৰণে ভাবিলোঁ টাউন ফালে এবাৰ ওলাই যাওঁ মানুহজনৰ লগত। এয়া মানুহজন গাড়ী চলাই আছে বাৰু, চাইছে। মই এতিয়াৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ, সেইটোকে চাই থাকিম। আমি এতিয়া আহি পালোহি তিনিচুকীয়া নিউ ষ্টেচন। বলক আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ। ইয়াত বহুত সুন্দৰ পাৰ্ক এখন আছে বোলে, ইয়াত অকণমান আমি এনেই আহিছিলোঁ সোমাই যাওঁ আকৌ। এতিয়া আহি পালোহি তিনিচুকীয়া নিউ ষ্টেচন। তো ইয়াত দেখিছে আপোনালোকে, ইয়াৰ পৰিৱেশবিলাক কিমান ভাল লাগিছে। তো আপোনালোকেও আহিব। আমি আজি টাউনফালে ওলাই অহা তাতে মানুহজনৰ লগত আমি ওলাই আহিলোঁ এইফালে। তো ইয়াত আমি সোমাইছোঁ, কিছুমান ইয়াত পৰিৱেশবিলাক দেখিছোঁ, ভাল লাগিছে। আপোনালোকৰ ইয়াত কেতিয়াবা আহিব, ফুৰিব। এইফালে চাওক, এইফালে আমাৰ মানুহজনে কি কৰোঁ কি নকৰোঁ এইফালে খোজকাঢ়ি ফুৰিছে। তো আমি এতিয়া ভাবিছোঁ ট্ৰেইনত উঠিম বুলি। ইয়াত ট্ৰেইন চলে নচলে নাজানো, আৰু ইয়াত টিকেটো কটা হৈ গ'ল, চলিব চাগে। আমি ইয়াত সোমাই আহিলোঁ যেতিয়া আৰু ট্ৰেইনত উঠিম। চবতে বিৰাট ভাল লাগিছে, ফূৰ্তি কৰিছোঁ আমি। আপোনালোকে আহি কেতিয়াবা ইয়াত ফূৰ্তি কৰিম। এয়া আমি তিনিচুকীয়া নিউ ষ্টেচনত আছোঁহি। এতিয়া এইবিলাক ট্ৰেইন দেখিছে আপোনালোকে, এইবিলাক ট্ৰেইনত আপোনালোকে কেতিয়াবা আহিলে উঠিব পাৰিব। এইবোৰ মই দেখাই দিছোঁ। এইফালে আছোঁ, এইটো এখন ট্ৰেইন আছে, এইফালে ট্ৰেইন আছে। তাৰপিছত এইফালে যোনটো এইবিলাক দেখিছে পুতলা বুলিয়ে ক'ব পাৰি, আৰু এইবিলাক কাৰেণ্টত চলে বুলি মানে কোৱাহে শুনিছোঁ, দেখা নাই বৰ্তমান। এতিয়াতো এনেকৈ ৰৈ আছে। তো ইয়াত আহি আমাক খুবেই ভাল লাগিছে। চ' আপোনালোকো আহিব। এনেই ৰুমতনো কিমান সোমাই থাকিব, সদায়তো ৰুমতে সোমাই থকা হয়, ঘৰৰ কামবিলাকে কৰা হয়। তো সেইটো কাৰণে আজি মানুহজনে ঠিকেই ক'লে গৈছে। নমস্কাৰ। তো ইয়াত এতিয়া আহিলোঁ, এতিয়া ভালেই লাগিছে বাৰু। এই মানুহজনে এতিয়া হঠাৎ প্লেন বনালে, কিন্তু আমাৰ ইমান ঘৰৰ ওচৰত থাকিও আমি মানে গম পোৱা নাই আৰু নাজানো, ইমান ধৰ ফুৰা মেলা নহয়। তো আজি এতিয়া মানুহজনে হঠাৎ প্লেন বনাইছে যে যাওঁ বুলি। তো আহি দেখিছোঁ ইয়াৰ পৰিৱেশবিলাক ইমান ভাল লাগিছে। মানে ইয়াত যিকোনো মানে আহিলে চবেই ইয়াত লগে ভাগে ধুনীয়াকৈ চাহ তাহ খাই মেলি, ইয়াত ধুনীয়াকৈ ৰেষ্টুৰেণ্টো আছে বোলে ক'ৰবাত। এতিয়ালৈকেতো সোমোৱা নাই আমি, বৰ্তমানে এইফালে ফুৰি আছোঁ। এই ফুৰিয়ে খোৱা নাই, ইমানেই ভাল লাগিছে। এইফালে পৰিৱেশবিলাক আপোনালোকে দেখাব বিচাৰিছোঁ। এইফালে চাওক, এইবিলাক দেখিছে কিমান ধুনীয়াকৈ সজাইছে। এই পাছফালে ইয়াৰ বেক চাইডে মন্দিৰ আছে, সেইটো আমি এইফালে গৈ দেখাব নোৱাৰিম। এইবিলাক দেখিছে, তো দেখিলে গাইজ। এতিয়া আমি একদম ইয়াত সৰু মোৰ দলং এখন আছে, দলঙৰ আমি ওপৰলৈ ওলাই যাওঁ এতিয়া। দেখিছে এতিয়া ইয়াৰ ভিতৰত যে সৰু মুৰা, মানে সৰু বুলি ক'ব নোৱাৰি আৰু ডাঙৰেই দেখিবলৈ, বুলিয়ে ক'ব পাৰি। আমিতো এফালে ঘূৰিলে সেনেকৈ দেখা নাই, ইয়াত এতিয়া হঠাৎ দেখিছোঁ ইমান ডাঙৰ দলংখন আছে। এতিয়া আমি ওপৰলৈ গৈ আছোঁ, আপোনালোকে ভিডিঅ' কৰি
গাইজ এইফালে ভিউ ইমান ভাল লাগিছে। নামিবলৈ ভয়ে লাগিব ইমান আমি এতিয়া আহি পালোঁ সীমান্ত ৰেল ষ্টেচন। ত' আমি এতিয়া ভিতৰলৈ সোমাইছোঁ। ইয়াত সৰু ল'ৰা ছোৱালীবিলাক উঠি মানে ফূৰ্তি কৰিবলৈ জেগা আছে আৰু যদি আহে নয় আহে সৰু ল'ৰা ছোৱালীয়ে দেখি মানে এনেই ফূৰ্তি কৰিব পাৰিব আৰু যদি বেছি হেৰি একো নাই। আমি এতিয়া ট্ৰেইনৰ পাছফালে গণেশ মন্দিৰ আছে। ট্ৰেইনৰ পাছফালে আৰু চাহ খাই মেলি আমি লাহেকৈ ওলাই যাম। এইফালে দেখিছে এইফালে লেডিছৰো বাথৰুম আছে, জেণ্টছৰো বাথৰুম আছে। যেনেকৈ হয় বেলেগ এনেকুৱা সুবিধা নাই। যাতে মই ইয়াত দেখিছোঁ তেনেকৈ খুবেই ভাল লাগিছে। ত' আপোনালোকে ইয়াত আহিলে একো ধৰণৰ মানে অসুবিধা নাপায়। ইয়াত লেডিছ বাথৰুমো আছে, জেণ্টছৰ বাথৰুমো আছে। আমি এতিয়া তাৰ পৰা ওলালোঁ। ওলাই আমি এতিয়া আমি কফি চাবাহি পালোঁ। কফি আৰু গোলাপ জামুন আহি পোৱাহিলে আমি অৰ্ডাৰ দিয়া হৈ গ'ল আৰু আমি এতিয়া বহি আছোঁ আৰু ভাল লাগিছে। বহিও ভাল লাগিছে মানে বহি আছোঁ। এচিও আছে, লাইট চাইট চব লগাই দিছে ইয়াত আৰু খুব ধুনীয়া সজাই থৈছে। ইয়াত সোমালে মানে লগা নাই যে এইটো কফি চাব বিৰাট ভাল লাগিছে। বহি পেলাই ভাল লাগিছে। অলপ দেৰি আমি বহিয়ে আছোঁ আৰু দেৰি হ'ব আমাৰ কফি আৰু গোলাপ জামুন আহি পালেহি। এইফালে চব দিব আৰম্ভ কৰিলেই। তো মই এতিয়া পাছত আমি এতিয়া ওলাই যাম। হেল্ল' গাইজ, আমাৰ এতিয়া কফি খোৱা হৈ গ'ল। এতিয়া আমি ৰুমলৈ ওলাই গৈছোঁ। এইফালে এই ৰেলৱে ষ্টেচনো আছে ইয়াত হৈ গ'ল। এতিয়া আমি ৰুমলৈ যাওঁ। এতিয়া আমাৰ বহুত সময়ে হৈ গ'ল ওলাই অহা ৰুমৰ পৰা। তেতিয়া আমি ৰুমলৈ গৈছোঁ। এইটো গাড়ী ওচৰলৈ পালোঁহি।